फ्रेंड्स মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌবাৰ স্বাগতম জনাইছো। আজি মই কোনো ব্লগ নবনাও। আজি মই মোৰ বিয়াৰ পাটৰ কাপোৰ কেইযোৰ আপোনালোকক দেখুৱা বুলি ভাবিছো। মোক জোৰণত দিয়া কাপোৰ কেইযোৰ মোক কি কিনো জোৰণত দিছিল। সৰু ভিডিঅ'টো চাই সকলোৱে ভাল পাব। তেতিয়ালে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো। এয়া মোক জুমনে পাউডাৰ খুৱাই দি আছে। টাটা মোক পাউডাৰ দি আছ। খুন্দা খাই গোটেইখিনি একদম চেপেটা হৈ আছে। এইযোৰে হৈছে মোৰ প্ৰথম কাপোৰযোৰ, মোৰ মেইন চিটযোৰ। এইযোৰ মোক জোৰণত দিয়া কাপোৰযোৰ। এইযোৰ মই পিন্ধিয়ে প্ৰথম এইখন ঘৰলৈ বোৱাৰী হৈ আহিছিলোঁ। এইযোৰ মোৰ বহুত মৰমৰ কাপোৰ। গোটেই কাপোৰযোৰতে গোল্ডেন কালাৰেৰে কাম কৰা আছে আৰু ৰেড কালাৰ আৰু গ্ৰীণ কালাৰেৰে মিনা কৰা আছে। কাপোৰযোৰ দেখিবলৈ বহুত ধুনীয়া হয় আৰু কাপোৰযোৰৰ গোটেই গাতে গোল্ডেন কালাৰৰ বুটা আছে। আৰু ইয়াৰে মেখেলাখন হৈছে এইখন। মেখেলাখনৰো বহুত ওপৰলৈ ফুল আছে আৰু ওপৰত বুটা কৰা আছে। সেকেন্ড কাপোৰযোৰ হৈছে এইযোৰ ৰেড কালাৰৰ এইযোৰ কাপোৰ। এইযোৰ মই ৰিসেপশ্যনৰ দিনা পিন্ধিছিলোঁ। এইযোৰো বহুত ধুনীয়া হয়। ইয়াতে গোল্ডেনেৰে কাম কৰা আছে আৰু গ্ৰীণ আৰু ব্লুৰে মিনা কৰা আছে।